আপেলটো সেইটো আপেল আমি আধা মোবাইল আনছি বললাম মাইক আইতো না গাইস মাই আই বিচাৰি আছে বেগটো হে গাইস ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই দমদমাৰ পৰা তো মই ঘৰত আৰম্ভ কৰিব নোৱাৰিলোঁ কাৰণ কিয় মোৰ অলপমান প্ৰব্লেম আছিলে তো ইমাৰ্জেঞ্চি আহিব লগা হ'ল দমদমালৈকে তো সেইটো কাৰণে মই দমদমালৈ আহিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ তো মোৰ আগৰ ভিডিঅ' দুটা আপোনালোকে নিশ্চয় চালেই চাগে তো ভিডিঅ' দুটা চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব কিন্তু ভিডিঅ' দুটা দিওঁতে অলপমান সময় মানে টাইম গৈছে কাৰণ কিয় দুদিনমান লেট হৈছে কাৰণ কিয় মোৰ ইমানখিনি এক্সপিৰিয়েঞ্চ নাই তো সেইটো কাৰণে ভিডিঅ' দুটা দিওঁতে অলপমান লেট হৈছে তো এইটো ভিডিঅ' যিমানখিনি পাৰোঁ সোনকালে আপলোড দিবলৈ চেষ্টা কৰিম কাৰণ কি আজি মোৰ কাৰণে বহুতখিনিয়ে ভাল খবৰ মানে মোৰ ভাইটিয়ে মানে মোবাইল এটা ল'বলৈ গৈ আছে মোবাইলটো কি মোবাইল ল'ব মই আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ তো মানে বহুত দিনৰ আশা আছিল দুটাৰে সেইটো মোবাইল লোৱাৰ মানে আজিলৈকে আমি ভাবিয়ে আছিলোঁ যে সেইটো মোবাইল ল'ম বুলি মানে সপোন আছিলে আমাৰ তো আজি হয়তো সেইটো সপোন হয়তো দি থ'বলৈ গৈ আছে তো আপোনালোকক মই দেখুৱাই আছোঁ ভিডিঅ'ৰ দ্বাৰাতো কি মোবাইল ল'ম গৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো গোটেই কমপ্লিট কৰিব মাতা জাগি পার্বতী পিতা মহাদেবা জয় গণেশ জয় গণেশ জয় মই এতিয়া আহি পালোঁ মামাহঁতৰ ঘৰত তো মামাহঁতৰ ঘৰত এই আমাৰ ভাইটি ওলাই আহিছে কি মোবাইল আনিব যাবি এতিয়া যাম আৰু সি এতিয়া হাঁহিয়ে আছে কি মোবাইল আনিব সি গম পোৱা নাই আকৌ নকয় আৰু এতিয়া সি ভাবি আছোঁ দেউতাই কি মোবাইল আনো তো মামাহঁতে আমাক চাব আহিছে মানে দেউতাই সুধি আছে বাৰম্বাৰ কি মোবাইল আনিবি তো চাই লওঁ কি মোবাইল আনো দদৰাত গেলি যাই চাই লওঁ কি লওঁ লগ পাই আছোঁ দদৰাত তো গাইজ ঘৰৰ পৰা আইফোন ল'ম বুলিয়ে ভাবি আহিছিলোঁ কিন্তু বহুতকেইটা আইফোন চালোঁ তো লাষ্টত গৈ পিনে আমাৰ 15টোৱে অকণমান ভাল লাগিলে তো 15টোৱে ল'ম চাগে তো ফাইনেলি গাইজ আমাৰ ভাইটিয়ে মোবাইল এতিয়া চইচ কৰিছে মোবাইল লৈছে এলাহ মোবাইল লোৱা নাই আইফোন 15 তো এতিয়া সি খুলিব আৰু গাইজ তো আপোনালোকে চাওক মোবাইলটো তো দে খুলি দি হ'ল তাৰ ফুৰ্তিত মুখত হাঁহি তাৰ পইচা লিখি 1 টকাও দিয়া নাই গাইজ পইচা 1 টকাও পইচা দিয়া নাই কিন্তু মোৰ পৰা পইচাগিলা লৈ দিলে মানে গোটা হ'ব মোৰ পৰাই লৈছে 1 টকাও তাৰ পৰা দিয়া নাই বাপৰে বাপ এলাহ মোবাইল লোৱা নাই গাইজ স্মাইল তো আজি মাহঁতে কি বা কয় ঘৰত কংগ্ৰেচুলেশ্যনছ এই মোবাইল লৈ লাগছি কেনেকুৱা লাগছি মজা পইচা দিছোঁ মই হেৰি কৰিছোঁ মই টেনশ্যন নাই আৰু তোৰ এতিয়া গাইজ আপোনালোক দেখুৱাই আছোঁ আৰু কি কৰোঁ আমি তো মোবাইলটো এতিয়া চাই লওঁ অকণমান তো আমি দেখুৱাই আছোঁ আৰু তো গাইজ আমি মানে দুৰ্ভাগ্যবশতঃ ঘৰলৈকে আকৌ বেগ যাব লগা হৈছে আগে মানে ফাৰ্ষ্ট মামাহঁতৰ ঘৰত ভাতকেইটা খাই লওঁ আমি ভাত পানী আকৌ খোৱাই নাই তো ভাত পানী খাই পিনি মানে আমি আকৌ ঘৰলৈ যাব লাগিব কাৰণ কিয় মানে আমি গম পোৱা নাছিলোঁ যে মানে মোবাইলটোত চাৰ্জাৰটো এক্সট্ৰাকৈ কিনিব লাগে আৰু কিবা কিবি ফিচাৰ্ছ মানে এক্সট্ৰা এমাউণ্ট আহিছে তো আমি সেইখিনি এমাউণ্ট মানে গম পোৱা নাছিলোঁ যিখিনি মানে আমাক লগা আছিলে আমি যিখিনি ইম্পৰ্টেণ্ট খালি সুধি গৈছিলোঁ যিখিনি লগা আছিলে সেইখিনিহে আনিছিলোঁ তাতকৈ মানে বেছি অনা নাছিলোঁ তো সেইটো কাৰণে আমি আকৌ ঘৰলৈকে বেগ যাব লগা হ'ল তো ঘৰলৈ গৈ আকৌ আনিব লাগিব তো আমি গধূলি আকৌ আহিম গধূলি আহি আমি মোবাইলটো আকৌ গধূলিহে নিব পাৰিম মানে সেইটো কাৰণে ঠিক আছে গাইজ আমি ভিডিঅ'টো আপোনালোকে চাই থাকক তো কেনেকুৱাকৈ আমাৰ ঘৰত ধৰক ঘৰলৈকে মোবাইলটো লৈ যাম তো যাই পিনে আমাৰ মা দেউতাৰ ৰিয়েকশ্যন চাম তো ভাইটিটো গমেই পালে ৰিয়েকশ্যন ফাইনেলি গাইজ মোবাইল মোৰ হাতত তো মোবাইল ল'লোঁ এতিয়া তো এতিয়া আমি যাবলৈ ওলাইছোঁ তো ঘৰত গৈ মই দেখুৱাই আছোঁ আপোনালোকক তো মা দেউতাহঁতে কেনেকুৱা ৰিয়েকশ্যন দিয়ে মোবাইলটো ল'লোঁ যিহেতু বহুতখিনি পইচা পৰিছে তো সকলোৱে জানে কিমান পৰিছে মোবাইলটোত তো যোনে জানে গমেই পায় তো সেইখিনিয়ে ঘৰত গৈ মই দেখুৱাই আছোঁ আপোনালোকক মোবাইলটো ভালকৈ আনবক্সিং কৰি তো
কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব। আমি আহি পালোঁ এতিয়া মামাহঁতৰ ঘৰ। তো এই দুটা আমাৰ মাজু মামা আৰু মামী। তো মামী মোবাইলটো চাই আছে, এতিয়া দাম সুধি আছে। দামটো আমি কোৱা নাই কিমান। তো মামী কৈ আছে 30ৰ ওপৰত ল'ব। মামা কিমান মান লোৱা বুলি ভাবা? 30-35 মানে লৈছে দিয়া আৰু তেনেহ'লে। এইবাৰ আমাৰ সৰু মামাৰ ওচৰত আহিছোঁ। মোবাইল এইটো সৰু। কিমান মান লোৱা আনবা তুমি মোবাইলটো? কিমান? দেখিলি তুমি কোৱা কিমান ল'ব? এতিয়া আমাৰ সৰু মামা, এতিয়া আমাৰ সৰু মামাৰ ছোৱালী। দেখিলি পঢ়ি আছা? হাই কৰি দিয়া, হাই। 20,000 দিয়া, 20,000 লৈ লৈছে। 20,000 দিয়া তোৰ। দে তুমি কোৱা কিমান লৈছি? দে তুমিয়ে কোৱাচোন কিমান লোৱা আনবা? 20,000। ঠিকে আছে, গাইজ বোলে এইটো বোলে 20,000 লৈছে। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাবচোন কিমান মান লোৱা আন পায়। মামা এতিয়া নাজানে বুলি কৈছে, 20,000 লোৱা বুলি কৈছে। এতিয়া আমাৰ সৰু মামী, এতিয়া সৰু মামী না না মই চাহ নাখাওঁ। মামাই মানে ভাইটিক সুধি আছে আৰু কিমান লৈছি তো কিমান লৈছি গম পোৱা নাই। কি লাগবে তোমাক? কি লাগবে? পাৰ্টি লাগে? দিম দিয়া পাৰ্টি। তো গাইজ ফাইনেলি আহি পালোঁ ঘৰ, আৰু মই এতিয়া মোবাইলটো লৈ আহিছোঁ। আৰু ভাইটিও আহি পাইছে, সি ঘৰ সোমাইছে চাগে, সি আগে সোমাইছে। তো এতিয়া আপোনালোকক মই মোবাইলটো আনবক্সিং কৰি ভালদৰে দেখুৱাই আহিছোঁ। তো মায়েও চাব চাগে, মায়েও চাম বুলি কৈ আছিলে। তো ভাইটি আছে মোৰ কাষতে আছে, সি হাঁহি আছে আৰু ভিডিঅ'টো চাই। তো আপোনালোকক মই মোবাইলটো দেখুৱাই আছোঁ। আৰু মায়ে চাইনে সুধচোন, মাতিলে মাক। তো মায়ে গাড়ী চাই আছে, মাৰ হাতেৰে ক'লোঁ মোবাইলটো যি নহওক কেনেকুৱা ধৰণৰ মোবাইল মায়েও চাওক। এতিয়া আজিলৈকেতো আমি এনেকুৱা মোবাইল মানে আনিয়ে পোৱা নাছিলোঁ। তো মা আহি আছে, গাইজ দেখুৱাই আছোঁ মই। মাই মায়ে মা এতিয়া গাইজ শুই আছে মানে হা। তো মানে শুই থকা নাই, খোৱাৰ এক্টিং কৰি আছে, মানে হাঁহি আছে মিউজিক মাছাতে, দেখিছে নে গাইজ? এতিয়া মাক গাইজ টানি লৈ আহিলোঁ। এতিয়া মাৰ হাতেদি মোবাইলটো খুলিম আৰু গোটেইখিনি আমি ভালদৰে আপোনালোকক মোবাইলটো দেখুৱাই আছোঁ। তো এতিয়া মোৰ লগত আছে, এতিয়া ভাইটি আছে, মা আছে, দেউতা নাই বাৰু। তো দেউতা চাগে ক'ৰবাত গৈছে। ক'ত গৈছে মায়ে দেউতাই? মায়ে বোলে গমেই নাপায়, নিজৰ হাজবেণ্ড ক'ত যায় গমেই নাপায়। দোকানত গৈছে বোলে। আচ্ছা, আমাৰ মানে সৰু এখন দোকান আছে আৰু, তো দোকানত গৈছে বুলি কৈছে মায়ে। তো এতিয়া মায়ে মোবাইলটো হ'ল কেনে লাগছিল চাওচোন মোবাইলটো। ভাইটি বোলে সৰু বুলি কৈছে আৰু কি জোৰকে সৰু গাইজ কেনে করছি রুবুল ভাই মোবাইলটা কেন লাগছি মা? কেন লাগছি? ভাল লাগছি। মাই মানে গাইজ টিপি আছে মোবাইলটো, আকৌ নাজানে কিন্তু মানে মাক নতুনকৈ দিছিলোঁ এটা মোবাইল, মোৰ আগৰ যোনটো মই চলাইছিলোঁ। তো সেইটো মোবাইল মই মাক দিছিলোঁ। কিন্তু এতিয়া মায়ে মানে এইটো চাই আছে কি মোবাইল, কেনে আন মোবাইল। তো মই চাই আছে এতিয়া। আমাক বহুত গালি পাৰি আছিল ৰাতি গধূলাৰ পাই যে আমি মোবাইল আনিব যাম, নালগেই মাৰ মতেদি মোবাইল আনিব। তথাপিতো আৰু আমি ভাবি আছিলোঁ, কিন্তু নাই উপায় নাই। এই মানে এইটো জাব্ৰা মোৰ মানে ভাইটি আৰু মই তাক মৰমতে জাব্ৰা বুলি মাতোঁ। মানে সিও মোক মাতে, কিন্তু সি মানে তাৰ ইমানেই উৎপাত হৈছে, তাক সদায় মোবাইল লাগে সদায় সেইটোৱে কৈ থাকে সি। মোৰ মোবাইলটো গাইজ বেয়া হৈছিল, মানে বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ, পইচাৰো অলপ অসুবিধা হৈছিল। তো মানে তাৰ মোবাইলটো অলপ হেং মাৰা আছিল, একদম হেং মাৰে। সি মোবাইল অনে কৰিব নোৱাৰে আৰু সেইটো কাৰণে। সেইটো চাৰ্জাৰ মাই সেইটো এক্সট্ৰাকৈ কিনিব লাগে। সেইটোৰ দাম কিমান জানা মাই? 2,000। সেইডাল চাৰ্জাৰৰ দামে 2,000। তো
এতিয়া মানে এইখিনিয়ে গাইজ মোবাইলটো আনবক্সিং মাৰ দ্বাৰা কৰিলোঁ তো মাই কেনে লাগছে মোবাইলটো ভাল লাগছে নে কিমানমান দাম লওঁ আনবা কচোন তই অ' গাইজ মাই খুজি 15,000 বুলি আপোনালোকে কমেণ্ট এটা কৰি জনাব এইটোত কিমান দাম মাই 15,000 বুলি ভাবি আছে আৰু তো সেইটো কাৰণে একো নাই ভাইটি মামাহঁতে কিমান বুলি কৈছিল আটাই কৈছিল 20,000 আটাই কৈছিল 35,000 আৰু আমাৰ মাই কৈছি 15,000 গম পাইছেনে মাই 15,000 নে গম নাপা এইটো সেইটো কি জানানে মাই এইটো মোবাইলটোৰ নামটো কি জানা তই হা এই সেইটো তানবিৰ নহয় সেইটো মানে হেৰি দোকানৰ নাম আপেলটো সেইটো আপেল সেইটো আমি আধা মোবাইল আনিছো বোলে মাক এইটো আধা মোবাইল নহয় এইটো আইফোন বুলি কয় আইফোন আইটো না গাইজ মাই আই বিচাৰি আছে বেগটোত আই নাথাকে তই আপেলটোৱে থাকে অকল গাইজ মাই আই বিচাৰি আছে কি হ'ব তো মোবাইলটো এতিয়া আপোনালোকক মই দেখুৱালোঁ অ'কে গাইজ এতিয়া এইখিনিয়ে আছিল আমাৰ আজিৰ দিনটোৰ মানে আমাৰ কাৰণে বহুতখিনি সুখ আৰু মানে জীৱনত মানে ভাবি আছিলোঁ এইটো আইফোন এটা ল'ম বুলি মানে আইফোনটো মই জীৱনত ইচ্ছা আছিলে বহুত তো সেই ইচ্ছাটো মানে আমাৰ পূৰণ হ'ল দুটা নে কি যাবা গাইজ বহুত দিনৰ পৰা সপোন আছিলে আইফোন এটা ল'ম বুলি ভাবিছিলোঁ সেয়া সপোনটো মোৰ আজি পূৰণ হৈছে ভাল লাগিছে কিবা এটা আৰু কৰিলে কোনে সপোনটো পূৰণ আমাৰ দাদাও অলপ সহায় কৰিছে মোৰো অলপ সহায় হৈছে মই অলপ নহয় গাইজ মোৰে কৈছে গোটাই চব মোৰে কৈছে অলপমান নহয় মোৰে আৰু গোটাই মই দিছোঁ মানে মোবাইলটো মোৰ নামতে আছে সি এনেও একো কৰিব নোৱাৰে মানে জাষ্ট তাৰ নামত আইডিটোহে আছে চব মোৰ নামতে আছে গম পাইছি না এতিয়া বাকী এইখিনিয়ে আপোনালোকক আজি দেখুৱালোঁ আৰু মই ধৰক মিনি ব্লগ ষ্টাৰ্ট কৰিছোঁ ইনষ্টাগ্ৰামত তো ইনষ্টাগ্ৰাম আৰু ফেচবুকত মিনি ব্লগ ষ্টাৰ্ট কৰিছোঁ তো মিনি ব্লগ চাবলৈকে আপোনালোকে প্লিজ ফ'ল' কৰিব ইনষ্টাগ্ৰাম পেজ অজয়26 অজয় কলিতা তো ফেচবুক পেজটোৰ নাম হৈছে অজয় কলিতা তো দুটাই ফ'ল' কৰি দিব ইউটিউবটোৰ লগতে ইউটিউব চেনেলটো মোৰ নাম হৈছে অজয় ব্লগছ তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোক সকলোৱে যিহেতু নতুনকৈ হয় তো ট্ৰাই কৰিম আপোনালোক সকলোকে ভাল ভিডিঅ' দিয়াৰ কাৰণে তো আপোনালোকে মোৰ আগৰ দুটা ভিডিঅ' মই আপলোড কৰিছোঁ নতুনকৈ জাষ্ট কালি আৰু পৰহি মানে আপলোড কৰিছোঁ হয়তো 2 দিনমান দিওঁতে দেৰি হৈছে তো সেইটো কাৰণে আপোনালোকে বেয়া নাপাব এতিয়াৰ পৰা পাৰিলে নতুন সদায় ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব থেংক ইউ গাইজ বাই